हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल एसीएस मोबाइल टेक आपलोके चाই আছে एसीएस मोबाइल टेকৰ নতুন এটা ভিডিও। তো আজি ভিডিওত আপোনালোকক দেখুৱাম যে আপোনাৰ গ্যালাৰীৰ পৰা ফটো ডিলিট হোৱাৰ ফটোবোৰ ৰিকভাৰ কেনেকৈ কৰিব। আপুনি যদি ভুলতে আপোনাৰ পাৰ্সোনেল বা ইম্পৰ্টেন্ট ফটোবোৰ ডিলিট কৰি দিছে সেই ফটোবোৰ আপুনি কেনেকৈ ৰিকভাৰ কৰিব। তো ৰিকভাৰ কৰিবৰ কাৰণে আপোনাক সৰ্বপ্ৰথম যাব লাগিব প্লে ষ্ট'ৰ এপ্লিকেশ্যনত। ইয়াত যোৱাৰ পিছত ইয়াত চাৰ্জত লিখিব লাগিব অল ৰিকভাৰ বুলি ALLRECOVER বুলি অল ৰিকভাৰ বুলি লিখাৰ লগে লগে জি এপছটো সেকেন্ডত জি এপছটো আহিব অল ৰিকভাৰ ফটো জি ভিডিঅ'জ বুলি হেতুত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অল ৰিকভাৰি ফটো জি ভিডিঅ'জ বুলি এটা এপ আছে এটো ডাউনলোড কৰি দিব। ইয়াত চাব মই ইয়াত ইনষ্টল অপচন আহিব, মোৰ ইয়াত ওপেন অপচন আহিছে, মই ওপেনত ক্লিক কৰি দিছো। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব অল ৰিকভাৰি বুলি। ইয়াৰ পিছত এনেকুৱা এটা অপচন আহিব ৰিকভাৰ ডিলিট ফাইল বুলি, ইয়াত নেক্সটত ক্লিক কৰি দিব। তাৰ পিছত পাৱাৰফুল চেকিং বুলি এটা অপচন হ'ব, ইয়াত গেট ষ্টাৰ্টত ক্লিক কৰি দিব। ইয়াত পাৰমিশন এলাউ দি দিব। এলাউ দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব, ওপৰত কাৰ্ডচিনত কেনসেল কৰি দিব। কেনসেল কৰাৰ পিছত আপোনাৰ ইয়াত চাব পাই আছে অল ৰিকভাৰি বুলি এটা অপচন আছে। আপুনি ফটো যদি ৰিকভাৰ কৰিবলৈ খুজি আছে তেনেহলে ইমেজ ৰিকভাৰিত ক্লিক কৰিব। ক্লিক কৰাৰ লগে ট্যাপ টু ষ্টাৰ্ট চেকিং বুলি এটা অপচন আছে, ষ্টাৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহিব, মানে আপোনাৰ যিবিলাক ফটো ডিলিট হৈ গ'ল সেই ফাইলবোৰ সিহঁতে ৰিকভাৰ কৰি আছে, আপোনাৰ অকমান অপেক্ষা কৰিব লাগিব। ইয়াত চাই আছে মোৰ ফটোবোৰ ৰিকভাৰ হৈ আছে, ফাইলবোৰ ৰিকভাৰ হৈ আছে, যিমানবোৰ বস্তু ডিলিট হৈছিলে মোৰ মোবাইলৰ পৰা গোটেইবোৰ ৰিকভাৰ হৈ আছে। ইয়াত আপোনালোকে চাব পাই আছে 600 কিমানটা ফটো মোৰ ৰিকভাৰ হৈ গ'ল। তো ইয়াৰ পিছত আপুনি ৰিকভাৰ নাও দি দিলে আপোনাৰ গ্যালাৰীত গোটেইবোৰ ফটো গুচি যাব, মানে আপুনি সিলেক্ট কৰি দিব কোন ফটো ৰিকভাৰ কৰিবলৈ খুজি আছে। এয়া মই ইয়াত ৰিকভাৰ নাওত ক্লিক কৰি দিলোঁ। ইয়াত মোৰ ফটোবোৰ ৰিকভাৰ হৈ গ'ল, এটা এড আহিব এড কাৰ্ডচিনত ক্লিক কৰি দিব। তো আজি ভিডিওটো ইমানেই আছিল। আপোনালোকৰ এই ভিডিওটোৰ দ্বাৰা যদি কোনো লাভ হৈ থাকে ভিডিওটোত এটা লাইক কৰি দিব, আমাৰ চেনেল নতুন হৈ থাকিলে চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব, আপোনাৰ বন্ধু বান্ধৱসকলক আমাৰ ভিডিওটো শ্বেয়াৰ কৰি দিব। তো আজি ভিডিওটো ইমানেই আছিলে। গুড বাই, টেক কেয়াৰ।